মৰমৰ বাবু, দুৰ্ভগীয়া মাৰ বাপেৰ হালৰ মৰম লবি। একমাত্ৰ ল'ৰা হিচাপে আৰু জীৱনত আটাইতকৈ ভাল পোৱাজনৰ পৰা মানে তোৰ পৰা পোৱা ইমান অপমান সহ্য কৰি কথম পি জীয়াই থাকিব লাগে কাৰণে আচলতে তোৰ প্ৰতি আমাৰ অগাধ মৰম আৰু বিশ্বাস আছিল বাবে প্ৰথম অৱস্থাত তই আমাৰ প্ৰতি যথেষ্ট ভাৱ ভক্তি দেখুৱাইছিলি। তিনিজনী ছোৱালীৰ পাছত এটা ল'ৰা হ'বৰ বাবে মা আৰু মই বহুতো সাধনা কৰিছিলোঁ। শিৱৰ ব্ৰত ৰাখি ডিব্ৰুগড়ৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী কঢ়িয়াই আনি তিনিচুকীয়াৰ শিৱধামত পানী ঢালিছিলোঁ। বগৰীতলীয়া সত্ৰত যজ্ঞ কৰিছিলোঁ। এইদৰেই দেৱতাৰ আশীৰ্বাদত জন্ম হোৱা বুলি তোৰ নাম দেৱাশীষ ৰাখিছিলোঁ। ভাবিছিলোঁ মানৱ জীৱনত সকলোৱে ভবাৰ দৰে তয়ে আমাৰ বুঢ়াকালৰ লাখুটি হবি। সৰুতে তই ক্ৰিকেট ভাল পোৱা বাবেই তোক গুৱাহাটীত কোচিং দিয়াইছিলোঁ। অসম টীমত খেলুৱাবৰ বাবে মই যে কিমান চেষ্টা কৰিছিলোঁ তোৰ নিশ্চয় মনত আছে বাবু। তোৰ কুসংগৰ কথা গম পাইছিলোঁ। মই ডিঙিত পিন্ধাই দিয়া সোণৰ চিনডালো বোলে সিহঁতে বিক্ৰী কৰাই পাৰ্টি খাইছিল। হায়াৰ ছেকেণ্ডেৰীৰ পাছত তোক বাহিৰৰ পৃথিৱীখন দেখুৱাবৰ বাবে আৰু তোৰ লগৰ ল'ৰাই লগ ধৰাৰ বাবে মেনেজমেণ্ট পঢ়ুৱাবৰ বাবে দুখন হোটেলৰ একমাত্ৰ পুত্ৰ জীয়াই থাকোঁতেই আজি মোৰ এই অৱস্থা। বেয়া নাপাবি, কথা লিখোঁতে কথা ওলাই গৈছে। মই লিখা কথাও যে মিছা নহয় তই জান। সেই বাবু, যি বাবুৱে লগৰ ল'ৰাক বুজনি দিয়ে সি বেয়া হৈ যাব নোৱাৰে। আমাৰ আজিও বিশ্বাস আছে। আমাৰ ভৰি মালিচ কৰি যে তই শুবলৈ গৈছিলি সেই বাবুটো বদলি হৈ গ'লি কিয়? আমি দুয়ো তোৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিছোঁ। বিচাৰিছোঁ অজানিতে কৰা ভুলৰ বাবে ক্ষমা কৰি দিবি। মনৰ দুখতে বহুত কথা লিখিলোঁ আৰু যে তোক লগ নাপাওঁ